নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে এলডি মাজুলী চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছোঁ ৰংঘৰ। গতিকে ৰংঘৰৰ পৰা এটা সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। গতিকে ভিডিঅ'টো উপভোগ কৰক। প্ৰথমতে আমি টিকেটটো কাটি লওঁ। প্ৰথমতে আমাৰ এণ্ট্ৰি পাছ লৈ লোৱা হ'ল। এতিয়া ৰংঘৰত সোমাম। এজনত 25 টকাকৈ লৈছে, আমি দুজন সোমাম। টিকেট কটা হৈ গ'ল। এতিয়া আমি ৰংঘৰলৈ সোমাই আহিছোঁ। আৰু ৰংঘৰৰ সবিশেষটো আপোনালোকে নিশ্চয় জানেই, তথাপিও মই অলপ থুলমূলকৈ ক'ম বাৰু। প্ৰথমতে ইয়াৰ পৰিৱেশটো আপোনালোকে চাই লওকচোন। ৰংঘৰৰ ইতিহাস যদি চোৱা যায় তেন্তে গম পোৱা যায় যে এইটো হ'ল আহোম সাম্ৰাজ্যৰ অন্যতম কীৰ্তিস্তম্ভ, য'ত নেকি এছিয়াৰ সৰ্বপ্ৰথমটো পেভিলিয়ন বুলি কোৱা হয়, যাক আমি ইংৰাজীত ষ্টেডিয়াম বুলি কওঁ। আৰু ৰংঘৰ এই নিৰ্মাণ কাৰ্যত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত 1746 অৰ্থাৎ 1746 চনতেই প্ৰতিষ্ঠা কৰা হৈছিল। ৰংঘৰৰ স্থান বুলি ক'লে বিশেষকৈ শিৱসাগৰ নগৰৰ পৰা পশ্চিমে প্ৰায় 3 কিলোমিটাৰ নিলগত এই ৰংঘৰ প্ৰতিষ্ঠা কৰা হৈছিল। আৰু ইয়াৰ চাৰিসীমা যদি চোৱা যায় তেন্তে পূবে আছে শিৱসাগৰ নগৰ, পশ্চিমে আছে জেৰেঙা পথাৰ, আৰু উত্তৰে আছে ৰূপহী পথাৰ, আৰু দক্ষিণে আছে তলাতল ঘৰ। বন্ধুসকল, আপোনালোকে নিশ্চয় ইয়াৰ পৰিৱেশবোৰ উপভোগ কৰিব পাৰিছে। এতিয়া আমি ৰংঘৰৰ ভিতৰলৈ যাম। আৰু ৰংঘৰটো আপোনালোকে নিশ্চয় দেখিছে, দুমহলীয়া আকৃতিৰ, এটা দুমহলীয়া 8কোণীয়া আকৃতিৰ। আৰু ইয়াৰ যদি ছালখন চোৱা যায় অৰ্ধাবৃত্তাকাৰ আৰু ওপৰৰ মধ্য অংশত নাৱৰ দৰে আকৃতিৰ সদৃশ। ৰংঘৰটোৰ নিৰ্মাণ কাৰ্যত বিশেষকৈ মাটিমাহ, বৰা চাউল, হাঁহ কণী আৰু বৰালি মাছৰ দৰে দ্ৰব্য ব্যৱহাৰ কৰা হৈছিল, যিটো নেকি এতিয়াও অসমৰ প্ৰাচীন সম্পদৰূপে বিশ্ব দৰবাৰত জিলিকি আছে। গতিকে আহকচোন এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাওঁ। আমি খটখটিৰে ওপৰলৈ উঠি আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ উপভোগ কৰি যাওক। আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাম। এয়াই হৈছে ভিতৰৰ পৰিৱেশ। আৰু আপোনালোকক ইতিমধ্যে কোৱা হৈছে, প্ৰাচীন কালত ৰজা মহাৰজা বিশেষসকলে এইটো পেভিলিয়ন হিচাপে ব্যৱহাৰ কৰাইছিল, আৰু ইয়াতে ৰজা মহাৰজাসকলে উঠি চাইছিল। আৰু তলত বিশেষকৈ ৰঙালী বিহুত ম'হ যুঁজ, শেন যুঁজ আদিৰ দৰে খেলবোৰ খেলোৱা হৈছিল, আৰু বিভিন্ন ধৰণৰ আনন্দদায়ক খেলবোৰ পতা হৈছিল। আৰু এয়া চাওকচোন ওপৰৰ পৰা ৰংঘৰৰ চাৰিওফালৰ পৰিৱেশটো। বন্ধুসকল, ৰংঘৰৰ পৰা তুলি অনা ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়ালোঁ, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। অৱশ্যে কিমান দূৰ
আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰিলোঁ অৱশ্যে মই নাজানো, তথাপিও একোটা ভিডিঅ' ৰূপে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। আৰু চেনেলটোলৈ যদি এবাৰ আপুনি প্ৰথম আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি অল কৰি ৰাখিব। তেতিয়াহ'লে ধন্যবাদ, অন্য এটা ভিডিঅ'ত লগ পাম।